তো হেল্ল' গাইজ, কেনেকুৱা আছে? আশা কৰোঁ সকলোৱে ভালে আছে। সকলোকে নমস্কাৰ। আৰু আজি ফাংচন আছে আমাৰ গাঁৱতে, এখন ফাংচন চাব যাই আছোঁ। সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া এইটো মোৰ লগ ইহঁত যাবৰ লগত আৰু এজন আহি আছে। চাই গাইজ, ইয়াৰো এটা ইউটিউব চেনেল আছে, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। এই চেনেলটোৰ নাম হ'ল EJEX7। সকলোৱে চেনেলৰ প্ৰমোশ্যন কৰি আছে, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু এনে আমি ৰাতি ভিডিঅ' নবনাওঁ, আজি বনাই আছোঁ কাৰণ জুবিনদাৰ ফাংচন চাব গ'লে জুবিনদাৰ গান গাব না, সেইকাৰণে বনাই আছোঁ। আৰু জুবিনদাৰ সকলোৱে চাই থাকক। আৰু জুবিনদাৰ গান গাব ফাৰ্ষ্টত উঠি, তুজি নাগাই ডাইৰেক্ট খিল মাৰিম মুখত। চাই থাকক লাষ্টলৈকে ভিডিঅ'টো কি হয় তাতে যায়। নহয় দাদা, কেনেকুৱা হ'ব? ফাটাফাটি। তো হেল্ল' গাইজ, সি ভাত খাব গৈছে, সি আহাই নাই। মই আৰু ই চিকৰ খাই আহিলোঁ। আৰু এতিয়া সিহঁতৰ ঘৰত যাই আছোঁ। এই ভাত খাই কিনে আমি এতিয়া ফাংচন চাব যাম। চাই থাকক ভিডিঅ'টো। তো সি ভাত খাই আছে। যাই আৰু চাই থাকক। হেল্ল' গাইজ, তো ইও আহি গ'ল। আমি তিনিজন পুৰা এতিয়া লাষ্টলৈকে চাই থাকক। তাতে যাই কেনেকুৱা হয় জুবিনদাৰ গান যদি ফাৰ্ষ্টতে নামাৰে ডাইৰেক্ট খিল মাৰিম। এই গান মাৰা দি খাব। আমাৰ লগ এটা জুবিনদাই গান মাৰি খাম বুলি কৈছিল, এই গান মাৰা দি খাব। আৰু সকলোৱে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ, কেনেকুৱা হয় আজি। আৰু আমি ভিখাৰী ইউটিউবাৰ ছাপোৰ্ট কৰি দিব অলপ। জুবিনৰ গান শুনিব যাই আছো আমি। জুবিনদাৰ গান, জুবিনদা নাই। জয় জুবিনদা। চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। যাই আছো। কেনেকুৱা আছা সকলোৱে চাই থাকক। এইটো মছজিদ। ইয়াৰ মোবাইলৰ আইফোন কিনিছিল, আইফোনটো হেৰি হৈ গৈছে। ই লাইট মাৰি আছে, তোক দেখাই নেদে। নে গাইছ অলপ তামচা কৰি যাই ভাল লাগে। সকলোৱে চাই থাকক আৰু ছাপোৰ্ট কৰক। একদিন আমিও ডাঙৰ ইউটিউবাৰ হ'ম। আজি মোবাইলৰ কেমেৰা দি ভিডিঅ' বনাই আছোঁ, এদিন 1 লাখ টকা কেমেৰা দি ভিডিঅ' বনাম। আপোনালোকে ছাপোৰ্ট কৰক। এখন বাইকত চাবি লগোৱা আছে, নিবা পাৰি নে ন? আমি ইনাম চুৰ নহয়। তো চালে ফিৰ আচ্ছা ফাংচন মে চালে তাকে ইয়াৰ আছে হেৰি, ইয়াৰ আছে 1 লাখ ছাবস্ক্ৰাইব। ইয়াৰ নাই বৰ্তমান চাব পৰা নাই, মোৰ ডিছপ্লেটো গুচি গৈছে। ইয়াৰ কমচে কম হেৰি মিলিয়ন আছিল, মিলিয়ন মান হৈ গৈছে। মোৰ কমচে কম মই এতিয়া ব্লগিং ভিডিঅ' বনা আৰু ব্লগ বনা ষ্টাৰ্ট কৰিছোঁ। এতিয়া মই ছাবস্ক্ৰাইব 1000 ছাবস্ক্ৰাইব কমপ্লিট হৈছে। সকলোৱে মৰম দেখাই থাকক। জয় জুবিনদা। এনেকৈ তামচা কৰি যাই আছোঁ। আৰু আমাৰ চেনেলৰ নাম কৈছে লাকে একবাৰ দেখাই দিয়ে মোক। মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল ব্লেক ডায়মণ্ড। মই এনেকৈ ওলাই আছোঁ, ইয়াক আকৌ দেখাই দিয়ে। এই পূৰা জেকেট চেকেট পিন্ধি হাতী আছে না, আগত হাতী খেদব যাই আছোঁ। লগতো বম চম লৈছোঁ, পূৰা আলফা স্বাধীন কৰবা। আপোনাৰ ইউটিউব চেনেলটোৰ নাম কি? তো তাৰ মানে গাইছ, আমি য'ত ফাংচন চাব যাই আছোঁ তাৰ কাৰণে আমাৰ হাতী ওলায়। আজি হাতী দেখা পালে হাতীও খেদিব যাম। বমা চমা আনিছে নে নাই? বমা আনিছোঁ। পইচা বমা নানিলেও তামোল চুৰ কৰিব গৈছিলোঁ। কিয় কচোন, তই যেন পাদা হাতী পৰে যাব পাদা। হাতী বাছতে গুচি যাব। ফৰেষ্টৰক মাতব লাগিব, আকৌ হাতী উঠাই নিবা। হ'ব দিয়ক গাইছ, আৰু কিমান সস্তা দেখাম। বাইক চাইক নাই। বাই বাই। চাই দিয়ক। তো হেল্ল' গাইজ, বাইকখন লৈছোঁ। বাইকখন থৈ দিছোঁ। হেডমাষ্টাৰৰ ঘৰ। এইটো পুৰণা হেডমাষ্টাৰৰ ঘৰ। বাইকখন থৈ দিছোঁ কাৰণ এই বাইকখন হ'ল হেৰি কি বুলি কয়, নিনজা S2N জেনেষ্টেনাৰ এখন আৰু BMW। কাৰণ চাকা গেলা হৈ যাব, সেইকাৰণে বাইক গেহালা লৈ অহা নাই। মানে ৰাস্তাটো পাকা নাই, অলপ কেঁচা। এইয়া কেঁচা ৰাস্তা। তাৰমানে আছে থাকাটো সঁচা কথা। থাকাটো সঁচা কথা। ইয়াৰ আছে BMW, ইয়াৰ আছে ZX10R, মোৰ আছে Duke 390, তাৰমানে আনা নাই।
নানা কাৰণটো চাকা টাকা হৈ যাব শ্ব'ৰুমত থৈ দিছোঁ দুটা তিনিটা কথাটো হ'ল তাৰে মানে চব অলপ বেছিয়া ইয়াৰ যদি গাড়ীখন চাব মন যায় তো গাড়ীখনৰ নাম কি কৈছিলোঁ ZX টেনাৰ তেতিয়াহ'লে আপোনালোক যাব গুৱাহাটীত ZX টেনাৰ শ্ব'ৰুমখনত চাই আহিব ইয়াৰখন আছিল BMW ইয়াৰখন চাব লাগিলে দিল্লী যাব লাগিব দিল্লীত আছে গুৱাহাটীতো আছে গুৱাহাটীতো আছে লটাৰীত দি দেই গুৱাহাটীতো আছে হ'ব একদিনত হ'ব মোৰ আছে ডিউক 390 টংলাত ডিলাৰত চাই আহিব পাৰিব তাৰপিছত ডিফেণ্ডাৰ এখন লৈছোঁ হাউলি দাসত লটাৰী খেলাৰ টিকেটত থৈ দিছোঁ মানে এইটো কোনোতো নাপে এইটো সেইটো কোনো পাইনে নাপে সেইগিলাখান এনেই এইগিলা থৈ দিছে পাব পাৰে আগত মানে দেখাই পোৱা নাই আকৌ পাব পাৰে মোৰ মতে দাদা ভিডিঅ'টো কাটলেও বোলে লছ নাই তাৰমানে সেইটো এনেকৈ ফাল্টু কৰি কৰি আহি পালোহি ফাংচন চাই থাকক এয়া অলপমান আগত ফাংচন আছে চাই থাকক তো হেল্ল' গাইজ আমি আহি পালোঁ ফাংচন উদযাপন সমিতিৰ চিনাকি পৰ্ব ইয়াতে সমাপ্ত বুলি ঘোষণা কৰিছোঁ আৰু পুৰা চাই থাকক লাষ্টলৈকে ভিডিঅ'টো কাকে চিনি নাপা হেল্ল' গাইজ কেনেকুৱা তাৰমানে আহি গ'লোঁ ফাংচন চাই কেনে ৰাতি এতিয়া 2টা বাজে এতিয়া ফাংচন চাই কেনে আহিলোঁ 10:30মান বাজে বোলে সিহঁতে কৈ আছে চাৰে টাইম অলপ 10:30 হ'লে মই আজি তোক এতিয়া 500 টকা দিম নালাগে তোক 500 টকা তোৰ তাত মই পইচা পাওঁ আৰু আৰু দোকানৰ বাকীটো দি দিবি দে হেল্ল' গাইজ ভিডিঅ'টো এনেকৈ শেষ কৰিলোঁ ফানি কৰি তাৰমানে গায়ক আহিলে মায়াবিনী গান মাৰিলে ফাৰ্ষ্টতে মই খিল মাৰিম বুলি কৈছিলোঁ না মায়াবিনী গান নামাৰি সেইকাৰণে মাৰিছে এতিয়া ভিডিঅ'টো শেষ কৰোঁ যোনে চাইছে সকলোকে ধন্যবাদ ভিডিঅ' চোৱাৰ হয় আৰু আজিৰ ব্লগ এইখিনিতে আছিল সকলোকে থেংক ইউ আজিৰ কাৰণে বাই বাই